ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি মই খৰিচা টেঙাৰ লগত মানে বাঁহ গাজৰ লগত মানে গাহৰি মাংস বনাই খাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধু-বান্ধৱীসকল, ইয়াত দেখিছে মই গাহৰি মাংস আধা কেজি আনিছোঁ। ঠিক আছে, আমি প্ৰথমে ধুই ল'ম। বন্ধুসকল, ইয়াত আমাৰ ধোৱা পৰ্ব আৰম্ভ হৈছে। বন্ধুসকল, এয়া আমি বইল কৰিবৰ কাৰণে দি দিলোঁ কুকাৰত। নিমখ দি দিলোঁ, লগতে হালধি অলপো দি দিলোঁ। গেছটো জ্বলাই ল'লোঁ। পাতিত ইয়াত দেখিছে বন্ধুসকল, ইয়াত দেখিছে পিঁয়াজ কাটিম এতিয়া আমি। বন্ধু-বান্ধৱীসকল, মাংসখিনি বইল হোৱালৈকে আমি পিঁয়াজটো প্ৰথমে কাটি ল'ম। ঠিক আছে, আপোনালোকে চাই থাকিব। বন্ধু-বান্ধৱীসকল, ইয়াত দেখিছে আদা আৰু ৰচুনটো আছে, ইয়াতে খুন্দনাতে খুন্দি ল'ম। ঠিক আছে, মাংসত মানে আদা আৰু ৰচুনটো দিবই লাগে, তেতিয়া বহুত খাই ভাল লাগে। ঠিক আছে, আপোনালোকে চাই থাকিব। বন্ধুসকল, পিঁয়াজ আৰু নহৰু আদাটো ৰেডি হৈ গ'ল। ঠিক আছে, এতিয়া আমি বইল কৰা মাংসটো উলিয়াই লওঁ। আৰু ইয়াত দেখিছে বইল কৰি পিনি হৈ গ'ল। ঠিক আছে, আমি আকৌ হালধি আৰু মানে নিমখটো ধুনীয়াকৈ মানে সানি ল'ম ইয়াতে। আৰু ইয়াত নিমখ ধুনীয়াকৈ সানি ল'লোঁ আমি। এই দেখিছে ধুনীয়াকৈ হালধি আৰু নিমখ সানি হৈ গ'ল। তেল দিয়া পৰ্বটো আৰম্ভ হৈ গৈছে। পিঁয়াজ দিয়া পৰ্ব আৰম্ভ হৈ গৈছে। ইয়াৰ লগতে আমি অলপ নিমখ দি দিছোঁ। দেখিছে ধনিয়া পাউডাৰ অলপ দি দিছোঁ। এতিয়া আমি মাংসটো দি দিলোঁ। ৱাও, চিম্পুল খানা বনাম আৰু বন্ধু-বান্ধৱীসকল, চিম্পুল খানা বনাম। ঠিক আছে, ঢাকন লগাই দিলোঁ। আৰু খৰিচা টেঙাটো মানে আপোনালোকে দিব, খৰিচা টেঙাটো একেবাৰে খোৱাৰ পিছত মানে প্ৰায় 80% হৈছে, তাৰপিছত খৰিচা টেঙাটো পেলাই দিব লাগিব। ঠিক আছে, আলু দিয়া পৰ্বটো আৰম্ভ হৈ গৈছে। ইয়াত ধুনীয়াকৈ আলু কাটি থোৱা আছিলে। এইটো হৈছে পাটনাই আলু বুলি কয়, ফুলা আলু। ঠিক আছে, ডাঙৰটো ধুনীয়াকৈ কাটি দিছোঁ। ফুলা আলুৰ লগত খুব ভাল লাগে। ঠিক আছে, পুৰা তেল ওলাই গ'ল। মজা খানা, স্পেচিয়েল খানা এবাৰ জুম কৰিছোঁ। বঢ়িয়া। এয়া অলপ পানী দি দিলোঁ। বন্ধু-বান্ধৱীসকল, প্ৰায় 80% হোৱাৰ পিছত, ইয়াৰ পিছতে আমি 80% হোৱাৰ পিছত আমি বেম্বু শ্বুটটো দিম। ঠিক আছে, এইটো খৰিচা টেঙা বুলি কয়। ঠিক আছে, এই ধুনীয়াকৈ এইটো সংৰক্ষণ কৰি ৰাখিছে। আৰু এইটো এতিয়া আমি দি দিম। খৰিচা টেঙাটো ইয়াত দি দিলোঁ আমি। এতিয়া ধুনীয়াকৈ লৰাই দিম। এইটো আদা ৰচুন পেষ্ট কৰি থোৱা, সেইটো দি দিম। এতিয়া ঢাকন লগাই দিছোঁ। একেবাৰে শেষৰ বাৰ প্ৰায় হৈছে 90%। অলপমান আমি মিট মছলা দি দিলোঁ। বন্ধুসকল, ফাইনেলি হৈ গ'ল। এতিয়া আমি অকণমান নিমখ চোৱা পৰ্বটো আছে। ঠিক আছে, আমি নিমখ চাই ল'ম, আপোনালোকে চাই থাকিব। আৰু বন্ধু-বান্ধৱীসকলে ইয়াত দেখিছে, এইটো খুব ধুনীয়া বাঁহ গাজৰ লগত গাহৰি মাংস। ঠিক আছে, আৰু এইফালে নেমু দিছোঁ, কাৰণ নেমুটো খাবই লাগে। মাংস খালে মানে নেমুটো খালে মানে চৰ্বিটো কমাই দিয়ে। ঠিক আছে, আৰু এইফালে ভোট জলকীয়া আছে। ঠিক আছে, আপোনালোকে চাই থাকিব। কৃষ্ণ বন্ধু-বান্ধৱীসকল, ইয়াত দেখিছে টেষ্ট কৰিছোঁ আমি। জলকীয়া, নেমু টেঙা, মজা। আপোনালোকেও এবাৰ খাই চাব, ইমান ধুনীয়া হৈছে বাঁহ গাজৰ লগত। ঠিক আছে, ঠিক আছে বন্ধু-বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ' প্ৰতিষ্ঠা আজিলৈ আহিছোঁ। ধন্যবাদ।